এয়া আমি জাষ্ট আহি পালো হেল্ল' ফ্ৰেণ্ডছ, এতিয়া বাজি আছে অলমষ্ট 7টা 7:30। মই মামাহঁতৰ ঘৰত আছিলোঁ কালি ৰাতি। আজি মানে বিশ্বকৰ্মা পূজা সেইকাৰণে জাষ্ট উঠিলোঁ। উঠি এতিয়া মই মোৰ গব্বৰ সিঙক ধুৱাবৰ কাৰণে লৈ যাম। আপোনালোকে চাই থাকক। আৰু ইয়াতে তাৰমানে মামাহঁতৰ ঘৰত বহুত সিহঁতৰ কাষৰ গলিত মানে বহুতো গাড়ী মটৰ আছে। ইয়াতে আজি ধুৱাব মানে নোৱাৰি আৰু চব ফুল হৈ গৈছে ৰাস্তা। সেইকাৰণে ভাবিছোঁ বালিফালে লৈ যাম। বালিফালে লৈ যাই গাড়ীখন মানে কি মোৰ চাইকেলখন মোৰ BMW, তাৰ নাম দিয়া হৈছে আপোনাৰ সেই বুলি কি বুলি কয় গব্বৰ সিঙক মই আজি ধুৱাব লৈ যাম। আপোনালোকে চাই থাকক। এই জাষ্ট উঠিছোঁ, মই মুখ চুখ ধুই লওঁ, ফেচ চেচ ধুই লৈ আপোনালোকক লগ পাই আছোঁ। আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব। এতিয়া আমি ধুনীয়াকৈ চাইকেলখন ধুই চুই লওঁ, লৈ কিনে আমি আজি আবেলিকৈ এক জেগাত যোৱা কথাও আছে। ভিডিঅ'টো চাই থাকক, ক'ত যাওঁ কি চাই থাকিব। এয়া মামাহঁতৰ গলিত ইমান গাড়ী মটৰ দেখিছে। এয়া জেগাই নাই মানে ইয়াতে গাড়ী মটৰ ধুবৰ কাৰণে ইমান গাড়ী। এয়া আমি গব্বৰ সিঙক লৈ আহিলোঁ দিয়ক। গব্বৰ সিঙক এয়া চাওক, এয়া কচুৰ মাজত গব্বৰ সিং। আজি গব্বৰ সিঙৰ এয়া পাম চাম নাই, পাম চামো দিব লাগিব। এয়া ইফালে আপোনালোকে দেখিছে এয়া মৰমীকো ধুৱাইছে। মই আহিলোঁ মানে দেখিলোঁ এই মৰমীও আছে দেখোন। চাইকেল ধোৱা চোৱা হৈ গ'ল আৰু গা চাও ধোৱা চোৱা হৈ গ'ল। এতিয়া ধুই চুই লৈ এতিয়া হঠাৎ মানে মোৰ এটা কথা মনত পৰিল। মানে সেইদিনাখন দীপাংকৰ ডিকে যে আমাৰ লগত আছিল, দীপাংকৰ ডিকেহঁতৰ ঘৰত মানে আজি খিচাৰি খাব মাতিছিল। মই পাহৰিছিলোঁৱে। তাৰমানে ইমান ফোন কৰিছে, এতিয়া মোৰ জাষ্ট মনত পৰি এতিয়া যাওঁ বুলি ভাবিছোঁ। আপোনালোকে চাই থাকক আৰু সিহঁতৰ ঘৰত যাই দেখাই আছোঁ। আৰু আবেলিতো আৰু যামেই। আবেলি আপোনালোকে একেবাৰে স্কিপ নকৰিব ভিডিঅ'টো। আবেলি তাৰমানে এখন ৰিজৰ্টত যাম বুলি ভাবি আছোঁ। এই ৰিজৰ্টখন আপোনালোকক দেখাই আছোঁ, একদম বিশাল ৰিজৰ্ট। কেনেকুৱা লাগে লোকেশ্যনটো আপোনালোকে চাই ল'ব। এতিয়া এয়া আমি জাষ্ট আহি পালোঁ। এয়া প্ৰসাদ চসাদ খাই ল'লোঁ। এতিয়া ইয়াত চাহ দিছে, চাই লওক। চাহ আজি তাৰমানে খুৱাবই আৰু। বাবা, তোমাৰ কেনে অনুভৱ আজি খাব পাই? ভাল লাগছে, প্ৰথমবাৰ আহিছে সিহঁতৰ ঘৰত। কম খাব ইচ্ছা হৈছে। কেনেকৈ খাবি একবাৰ দেখাই দিছোঁ। দেখাম দে একেলগে খাব। अरे कहना क्या चाहते हो? এয়া খিচাৰি আহি গ'ল, দেখিছেনে? এই খিচাৰি আমি খাওঁ এতিয়া। দিয়ক আপোনালোকে চাই থাকক। এয়া খিচাৰি খাম। বঢ়িয়া আছে মজা। এয়া খাই লৈ আহি পালোঁ। আহি পাই এতিয়া আপোনালোকক যে মই কৈছিলোঁ এখন ৰিজৰ্টত যাম বুলি, এতিয়া আমি ৰিজৰ্টখনত যাব ওলাইছোঁ আৰু যাম। আৰু ভিডিঅ'টো চাই থাকক আৰু কেনেকুৱা কি হয়। আৰু ৰিজৰ্টখনৰ নাম মই কৈ আছোঁ আপোনালোকক। তাতে যাই পাই কিনে আপোনালোকক মই নামটো ক'ম। আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই থাকিব। আপোনালোকে এই আমাৰ যে শুৱালকুছি গেটখন দেখিছে, আপোনালোকে চাই লওকচোন। ইয়াতে আগতে এটা ৰাস্তাই আছিল, মানে এতিয়া 4 লেন হোৱাৰ পৰা এই 2টা ৰাস্তা হৈ গ'ল। এতিয়া তাৰমানে ভালো লাগে এনেকৈ, আৰু আগতকৈ বহুত দেখাত ধুনীয়া হৈ গৈছে। চাওকচোন আপোনালোকে। आरी 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 अब तो आ रही बारात, अब ये आया नाचे गाए देखो राग है मल्हार, ओ नित नित लागे रंग सवारी ये जहां या ना। আপোনালোকক যে মই কৈ আছিলোঁ ৰিজৰ্টখনৰ নাম হ'ল চিল্ক ৰুট স্পা ৰিজৰ্ট। এয়া এই দেখিছে, এই ধুনীয়া গ্ৰীনাৰীৰ মাজত আছে। আপোনালোকে দেখিছে দুফালে পাহাৰ, মাজেৰে ৰাস্তা আৰু ধুনীয়া ইয়াতে আপোনালোকে ফটো উঠিব পাৰে। আৰু কাষৰ ফালে আৰু এটা ভাল লোকেশ্যন আছে, আপোনালোকক দেখাই দিছোঁ। আজি নাযাওঁ, পিছত কেতিয়াবা গ'লে ভালকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম সেইফালেও। এতিয়া আমি যাই থাকোঁ ব'লক। এয়া আমি ৰিজৰ্টখনৰ ভিতৰত আহি গ'লোঁ, আপোনালোকে চাই লওক। আৰু এই ৰিজৰ্টখন ক'ত আছে আপোনালোকক মই লোকেশ্যনটো ভিডিঅ'টোৰ শেষত কৈ আছোঁ। আৰু ভিডিঅ'টো শেষ নোহোৱালৈকে আপোনালোকে ভালদৰে চাই থাকিব ভিডিঅ'টো।
এয়া আপোনালোকে ভাবিছে নেকি এইখন 5 ষ্টাৰ বা 7 ষ্টাৰ ৰিজৰ্ট হয় বুলি? এইখন 5 ষ্টাৰ বা 7 ষ্টাৰ ৰিজৰ্ট নহয়, এইখন শুৱালকুছি গাঁৱৰ কাষৰে গণমুত অৱস্থিত এইখন চাই লওক, বঢ়িয়া ৰিজৰ্ট, আপোনালোকে আহিব পাৰে। আপোনালোকে দেখিলে এয়া আমি আহি পালোঁ মানে এই ৰিজৰ্ট, আপোনালোকে চাই লওক। ইয়াতে এতিয়া আপোনালোকক মই দেখালোঁ এই লোকেশ্যনটো কেনেকুৱা লাগিছে, আপোনালোকে ক'ব। এই নদীৰ পাৰত ইয়াতে আপোনালোকে থাকিবও পাব, এই থকা ব্যৱস্থা আছে ধুনীয়া, আৰু আপোনালোকে খোৱা লোৱাৰ ব্যৱস্থা আছে। চাই লওক পাহাৰৰ মাজত কি ধুনীয়া লোকেশ্যন, আৰু ইফালে আপোনাৰ ব্ৰহ্মপুত্ৰ নদীটো আছে, এয়া চাই লওক নদীৰ পাৰত ধুনীয়া ধুনীয়া। এই দেখিছেনে চাল, ইয়াতে আপোনালোকে মাছ চাছ মাৰিব পাৰে, চাই লওক। আহে যদি নিজে নিজে খাব পাৰিব আৰু মাছ মাৰি। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু ভিডিঅ'টো একেবাৰে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা নতুন নতুন ভিডিঅ' চাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তেতিয়াহ'লে আজিলৈ বাই বাই। अब तो आ रही बारात, अब ये आए नाचेगा, देखो राग है मल्हार। ओ